কক্ষ ব্যক্তিগতকরণ বন্ধ করো অস্থায়ী শ্রমিকের চাকরি নিয়মে করো অস্থায়ী শ্রমিকের চাকরি নিয়মে করো क'क्राझार मोब्लिब बिफाननि लांगोनायाव मोब्लिब बिफान मावफारियाफोरनि 2 घन्टा धरना बन्द करो इनकलाब जिन्दाबाद आसामनि गुबुन गुबुन जिल्लानि मोब्लिब बिफाननि मावफारियाफ्राबो बे धरनायाव बाहागो लादों 2021 मायथाइनि इलेक्ट्रिसिटी एमेन्डमेन्ट बिल बे बिलखौ बोखारना लांफिननांगौजों लोगोसे गासै मोनथाम रोखोमनि दाबि लाना बिथांमोनहा बे हाबाफारिखौ लानाय जादों 2 घन्टा धरना हाबाफारि लानायनि गेजेरजों जेबो रोखा फिननाय फैयाब्ला आरोबाव 8 घन्टानि धरना हाबाफारि लाबावनाय जागोन होनना मिथिहोबावो এইবিলাক হৈছে আমাৰ বিদ্যুৎ খণ্ড তেওঁলোকে একেবাৰে ব্যক্তিগতকৰণ কৰিব বিচাৰিছে আমি বাৰম্বাৰ প্ৰতিবাদ কৰাৰ পিছত তেওঁলোকে কি কৰিছে কৌশলগতভাৱে এবাৰ নিয়ন্ত্ৰণ কক্ষ ব্যক্তিগতকৰণ দিয়ে এবাৰ দিয়ে ফিডাৰ ফ্ৰেঞ্চাইজি মানে একেবাৰে নোৱাৰিলে তেকে লাহে লাহে আমাৰ বিদ্যুৎ খণ্ডটো তেওঁলোকে ব্যক্তিগতকৰণৰ দিশে আগবঢ়াই লৈ গৈ আছে সেইকাৰণে আমি আজি ইয়াতে 2 ঘণ্টীয়া প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী পালন কৰি আছোঁ আৰু চাওক বিদ্যুৎ বিভাগত আমাৰ যিমান গ্ৰাহক আছে গ্ৰাহকৰ তুলনাত আমাৰ কৰ্মচাৰী একেবাৰে নগণ্য 1000 গ্ৰাহকৰ পৰিৱৰ্তে এজন লাইনমেন লাগে তাতে আমাৰ 15000 এনেকুৱা উদাহৰণ আছে 15000 ফিডাৰ থকা এটা লাইনত এজন মাত্ৰ লাইনমেন এই মানুহজনৰ কি পৰিস্থিতিত কাম কৰি আছে মানে আপোনালোকে কল্পনা কৰিব নোৱাৰে আৰু নিয়ন্ত্ৰণ কক্ষখিনি ব্যক্তিগতকৰণ কৰাৰ লগে লগে যিমানখিনি আগতে এক্সিডেণ্ট হৈছিলে তাৰ হাৰটো বহুত গুণে বৃদ্ধি পাই আছে আমাৰ আলমগঞ্জৰ এটা উদাহৰণ আছে তেওঁলোকে নিয়ন্ত্ৰণ কক্ষটো নতুন এচাম যুৱকক আনি কণ্ট্ৰল ৰুমত সোমাই দিলে নিয়ন্ত্ৰণ কক্ষ সোমাই দিলে দিয়াৰ ফলত কি হ'ল তেওঁলোকৰ একো অভিজ্ঞতা নাই তেওঁলোকৰ একো ট্ৰেইনিং নাই যাৰ ফলত লাইন শ্বাটডাউন লোৱা লাইন মানে গেং কাটাৰ কোৱাৰ লগে লগে লাইনটো কি কৰিছে তেওঁতো নাজানে লাইন দিয়াৰ লগে লগে কি হ'ব তোক শ্বাটডাউন লাগে কৈ পেলাই লাইনটো লগে লগে চাৰ্জ কৰি দিলে যাৰ ফলত বৃহৎ এটা দুৰ্ঘটনা হোৱাৰ পৰা মানুহজন ৰক্ষা পৰিছে সেইকাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনাইছোঁ যে নিয়ন্ত্ৰণ কক্ষখিনি হৈছে আমাৰ কৰ্মচাৰীৰ জীৱন আৰু প্ৰাণৰ এটা মাজত কাম কৰাৰ কি সেইটো যাতে ব্যক্তিগতকৰণ নকৰে আমি বিভাগীয় কৰ্তৃপক্ষক সকীয়াই দিছোঁ আৰু তেওঁলোকক অনুৰোধ জনাইছোঁ আমি ক্ৰমে আন্দোলনটো আগুৱাই লৈ যাম 2 ঘণ্টীয়া প্ৰতিবাদী বিক্ষোভ কৰাৰ পিছত যদি তেওঁলোকে যিখিনি নিয়ন্ত্ৰণ কক্ষ ব্যক্তিগতকৰণ কৰিছে সেইখিনি যদি ঘূৰাই নানে আৰু যদি নতুনকৈ ব্যক্তিগতকৰণ কৰে আমি তেনেহ'লে ইয়াৰ পিছত 8 ঘণ্টা ধৰ্ণা কাৰ্যসূচী হ'ব তাৰপিছত সম্পূৰ্ণভাৱে আমি কৰ্মবিৰতি পালন কৰিম অস্থায়ী কৰ্মচাৰী তেনেকুৱা হিচাপত আমাৰ ধৰক মোটামুটি কোকৰাঝাৰ আৰু ধুবুৰী জিলা মিলি 2টা জিলা মিলি আপোনাৰ ধৰক 2000-2500 আছে কিন্তু তেওঁলোকৰ কাগজে পত্ৰে একো নাম নাই এনেই কাম কৰি আছে ধৰ্ম শৰ্মা একো নাপায় गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों जायफोर बिथांमोना बेंकिं रेलवे एसएससी इन्सुरेन्स डिफेन्स आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोरबायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों बे टारगेट कोचिं इनस्टिट्यूटआव सोलोंथाय होनो लानाय आयदाफोरा जाबाय बेंकिं रेलवे एसएससी इन्सुरेन्स डिफेन्स आरो आसाम पुलिस जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन